নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। মোৰ আগৰ ভিডিঅ'টোত খাট্টা অসমৰ বিষয়ৰ ইম্পৰ্টেণ্ট ৰচনা দিছিলোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক খাট্টা ৰচনাৰ ভিতৰত তাৰে এটা তোমাৰ জীৱনৰ লক্ষ্য ৰচনা বিষয়ে আলোচনা কৰিব গৈ আছোঁ। ব'লা ছাত্ৰ ছাত্ৰীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ জীৱনৰ লক্ষ্য। 1 নম্বৰ পইণ্ট, ভূমিকা। ব্যক্তিভেদে লক্ষ্য বেলেগ বেলেগ, কিন্তু সকলো লক্ষ্য এক কেন্দ্ৰবিন্দুলৈ ধাবিত হোৱা দৰকাৰ আৰু সেই লক্ষ্যৰ কেন্দ্ৰবিন্দু হ'ল ব্যক্তিগত ক্ষেত্ৰত নিজৰ আত্মীয় আৰু মানৱীয় বিকাশ আৰু বৃহৎ অৰ্থত সমাজ তথা বৃহৎ মানৱ গোষ্ঠীৰ উন্নয়ন। সকলো এই লক্ষ্য আগত ৰাখি নিজৰ উদ্দেশ্য আৰু কৰ্ম ঠিক কৰি ল'লে নিজৰ তথা সমাজৰ উন্নতি স্বাভাৱিক। 2 নম্বৰ পইণ্ট, জীৱিকাৰ বাবে লক্ষ্য। মানুহে জীৱিকাৰ বাবে এটা লক্ষ্য স্থিৰ কৰি পঢ়া শুনা কৰিব লাগিব। এই লক্ষ্য বহু সময়ত পৰিৱেশৰ পৰা মনত স্থিৰ কৰি লোৱা দেখা যায়। এজন মানুহৰ বৃত্তি বা কৰ্মক্ষেত্ৰ যিয়েই নহওক, তাৰ মাজতে জীৱনটো আনন্দময় আৰু সুখময় কৰি তোলাটোহে তেওঁ বিচাৰে। কিন্তু তাকে কৰিবলৈ গৈ তেওঁ যদি দুৰ্নীতিৰ উৎখালত সোমাই পৰে, তেনেহ'লে তেওঁৰ জীৱনৰ লক্ষ্যভ্ৰষ্ট হোৱা বুলি ক'ব লাগিব। 3 নম্বৰ পইণ্ট, মোৰ জীৱনৰ লক্ষ্য। মই মোৰ জীৱনৰ লক্ষ্য নিৰূপণ কৰোঁতে সাধাৰণতে দুৰ্নীতি বা অন্যায়ৰ পৰা সততে আঁতৰি থাকিব পৰা এটা জীৱিকাৰ কথাকে চিন্তা কৰিছোঁ। এনে জীৱিকা গ্ৰহণ কৰাৰ পাছত জীৱনৰ মান লক্ষ্যত উপনীত হোৱাৰ বাবে পথ সুগম হ'ব বুলি মোৰ ধাৰণা। সেয়ে মই এজন শিক্ষক হ'ব খোজোঁ। মই সকলো শ্ৰেণীৰ শিক্ষকৰ প্ৰতি শ্ৰদ্ধাৱান আৰু এই চাকৰিটোক মহান বুলি গণ্য কৰোঁ। যদিও মই বিশ্ববিদ্যালয় নাইবা মহাবিদ্যালয়ৰ শিক্ষক হোৱাৰ লক্ষ্য স্থিৰ কৰিছোঁ। দেশৰ নাগৰিকসকলৰ বুদ্ধিবৃত্তিৰ বিকাশৰ ওপৰত এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে। অধ্যয়নৰ লগে লগে নৈতিক চৰিত্ৰ গঠনৰ প্ৰতিও ছাত্ৰ ছাত্ৰীসকলক মই অনুপ্ৰাণিত কৰিব পাৰিম। বৰ্তমান দেশৰ শিক্ষা ব্যৱস্থাত বহু পৰিমাণে ত্ৰুটি বিচ্যুতি ৰৈ যোৱা বুলি মোৰ ধাৰণা। 4 নম্বৰ পইণ্ট, লক্ষ্যত উপনীত হোৱাৰ পথ। নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰধানভাৱে দৰকাৰ হ'ব গভীৰ অধ্যয়নৰ। গভীৰ অধ্যয়নৰ দ্বাৰা নিজকে মেধাৱী কৰি নল'লে এনে এক মহৎ কাম নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পৰা নাযাব। তদুপৰি ইয়াত যোগ্যতা অৰ্জন কৰিবলৈও পৰীক্ষাৰ ফলাফল উৎকৃষ্ট হ'ব লাগিব। এক সৰল সুস্থ সমাজ গঢ়াৰ বাবে প্ৰয়াস কৰিম, তেতিয়াই মোৰ লক্ষ্য পূৰ্ণতাৰ পথত অগ্ৰসৰ হ'ব। 5 নম্বৰ পইণ্ট, সামৰণি। জীৱনত এটা লক্ষ্য ঠিক কৰি লৈ তাক লাভ কৰিবলৈ সাধনা কৰাটোৱে মানুহৰ প্ৰধান কৰ্তব্য। মানুহৰ গভীৰ আত্মবিশ্বাস আৰু সাধনাই লক্ষ্যক একেবাৰে কাষ চপাই লৈ আহে আৰু দুৰ্ভাগ্যবশতঃ সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও মন হৈ পৰে সুসংস্কৃত আৰু দৃঢ় অভিজ্ঞতাৰে হৈ উঠে পৰিপুষ্ট। সেই নিৰূপিত লক্ষ্য আগত লৈহে মানুহে জীৱনত আগবাঢ়িব লাগিব। মই তেনে এক লক্ষ্য লৈ আগবাঢ়িছোঁ আৰু তাৰ বাবে অবিৰতভাৱে সাধনাৰ সংকল্প লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত মই তোমাৰ জীৱনৰ লক্ষ্য ৰচনা দিছিলোঁ, কিন্তু সেই ভিডিঅ'টোৰ ফটো কোৱালিটি ভাল অহা নাছিলে। সেইকাৰণে আজিৰ ভিডিঅ'টোত মই তোমাৰ জীৱনৰ লক্ষ্য ৰচনাৰ PDF লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এই ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা। এই ৰচনাকেইটা অহা HLC 2023ত আহিব, ভালদৰে চাবা। ধন্যবাদ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল।